guys, good morning. মোৰ চেনেল এলৰাজ এছমিজ ব্লগছলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো। আজি মোৰ বহুত ফুৰ্তি। কালি ৰাতি আহি পাই গৈছো এই ঘৰ আৰু আজি মই এইটো ফাৰ্ষ্ট মৰ্নিং গুৱাহাটীত ইমান ফুৰ্তি লাগিছে। লাষ্ট 1 বছৰ মানে হৈ গ'ল ঘৰ আহা আৰু আজিতো এতিয়া বহুত দেৰি হৈ গৈছে। মানে এতিয়া মই 12টা বজা নাই কাৰণে আপোনালোকক মৰ্নিং কৈছো, কিন্তু যদি মই পৰ্দাখন আঁতৰাই দেখাওঁ পুৰা গোটেইখন টিকটিকিয়া ৰ'দ। 11টা বাজিছে এতিয়া। দেৰি হৈ গ'ল আজি উঠা, মস্তিকে শুই দিছোঁ নিজৰ ঘৰখনত আজি ইমান দিনৰ মূৰত। আৰু কালি আমি আহি পাইছোঁহে, গতিকে বস্তুবিলাক ঠান লগোৱা নাই, মানে কাপোৰ চাপোৰবোৰ তেনেকৈ পৰি আছে। কিন্তু মই যেতিয়া উঠিছোঁ আজি ৰাতিপুৱাই, তেতিয়া যে মই মানে এনেকৈ চকুটো জাষ্ট খুলিছোঁ আৰু এনেকৈ গৈ পেলাই পৰ্দাখন জাষ্ট খুলিছোঁ, তেতিয়া যি দেখিছোঁ মোৰ ইমান ফূৰ্তি লাগি গৈছে। লাষ্ট যেতিয়া মই আহিছিলোঁ আমাৰ ওচৰে পাঁজৰে মানে গছ চছ বহুত আছে, কিন্তু ইমানো ডাঙৰ নাছিলে। এতিয়া যেতিয়া মই খুলিছোঁ একদম শিলিখাজোপা মানে ঘৰলৈ সোমাই আহোঁ ইমান ভাল লাগিছে। কিবা সেই একদম ৰেজৰ্টহে যেন, গোটেই গ্ৰীনেৰী চব ফালে পুৰা মানে ফিল হৈ গৈছে। এতিয়া অসমত আছোঁ মই, মস্তি লাগি গৈছে। মই আপোনালোকক দেখাই দিছোঁ অকণমান আমাৰ খিৰিকী বাহিৰৰ ভিউটো। এয়া চাওক কিমান গ্ৰীনেৰী, গোটেই একদম মানে সোমাই আহোঁ আৰু এইজোপা শিলিখা গছজোপাৰ লগত যে ইমান মেমৰিজ আছে নহয়। সৰুতে সদায় যাওঁ, শিলিখা বুটলি আহোঁ, ইমান ধুনীয়া লাগিছে। ডাঙৰ হৈ গৈছে চব গছবোৰ। আৰু সৈটো চাওক, সৈটো এটা এয়া কাউৰীটো বহি আছে। মই দেখিছোঁ, আপোনালোকে চাগে ভালকৈ দেখা নাই, কিন্তু বিৰাট ধুনীয়া লাগিছে। উঠি পেলাই ইমান গ্ৰীনেৰী, মস্তি লাগি গৈছে পুৰা। এইটো চাওক কাউৰীটো বাঁহটোত বহি আছে, সি পোৱালি দিব চাগে। কি মস্তি লাগিছে ন, কি ধুনীয়া ন বাহিৰৰ ভিউটো, বহুত ভাল লাগিলে। এতিয়াতো আমাৰ 10 দিনলৈ আজি চাগে মানুহ আহিব গভৰ্ণমেণ্টৰ পৰা। আমাৰ মানে ঘৰৰ বাহিৰত এই কোৱাৰেণ্টাইন এখন কাগজখন লগাই যাব, কাৰণ 10 দিনলৈ আমি হোম কোৱাৰেণ্টাইন, বাহিৰলৈ ওলাই যাব নোৱাৰোঁ। ভাবিছোঁ সন্মুখৰ পেহীহঁত যে আছে তলৰ পৰাই চিঞৰ বাখৰ কৰি মাতিম আৰু, মুখখনো নেদেখাকৈ কেনেকৈ থাকোঁ, আহিছোঁ ইমান দিনৰ মূৰত, তলৰ পৰাই মাতিম আৰু ঐ তেনেকৈ মাতি থাকিম, ফূৰ্তি লাগিব। আৰু মই একোৱেই কৰা নাই আজি, ব্ৰাছ চাছ। এতিয়া মানে ৰাতিপুৱাই উঠিয়ে প্ৰথমে কেমেৰাটোহে হাতত লৈছোঁ। চ' ব'লক মোৰ দিনটো আৰম্ভণি কৰোঁ। এই গছডাল আমি শ্বিলঙৰ পৰা আনিছিলোঁ, 1 বছৰ আগতে আনিছিলোঁ। আৰু এতিয়া পেহীয়ে পানী দি আমি যেতিয়া নাছিলোঁ, চাওক গছডাল কি ধুনীয়াকৈ ডাঙৰ হৈ গৈছে। মোৰ ফূৰ্তি লাগি গৈছে আহিয়ে দেখি গছডাল। তেতিয়া পাত ওলোৱা নাছিলে, এতিয়া পৰা পাত লহপহকৈ বাঢ়িছে। মায়ে ব্ৰেকফাষ্টৰ কাৰণে ৰুটি বনাই আছে আৰু মই ব্ৰাছটো কৰি লওঁ। এয়া আলু ভাজি, ইমান ভোক লাগিছে, জলদি খাই লওঁ। এয়া দালি আৰু এয়া ৰুটি। এয়া মই এতিয়া ব্ৰেকফাষ্ট খাম আৰু লগতে মই খাম এইটো হৰলিক্স, এয়া গাখীৰ আৰু লগতে এয়া হৰলিক্স মই উলিয়াই থৈ দিছোঁ। এইটো মানুহে কয় হৰলিক্স বুলি সৰু ল'ৰা ছোৱালীয়েহে খায়, কিন্তু মোৰ সেইটো ভাব নহয়। হৰলিক্সটো কি টেষ্টি লাগে, চবেই খাব পাৰে। এইয়া চাওকচোন কাপোৰবোৰ একদম দম হৈ পৰি আছে। কালি যে আহিছিলোঁ এইবিলাক গোটেই কাপোৰ ইয়াতে এনেকৈ উলিয়াই দিলোঁ। অথনিৰ পৰা মই পাল মাৰি আছোঁ, এবাৰ খাইছোঁ, তাৰপিছত কৈছোঁ পিছত গৈ মিঠু পিছত গৈ এনেকৈ পাল মাৰি আছোঁ। ইমান কামোৰ লাগে, আহি গ'ল আৰু এইখিনি সময় এতিয়া কৰিব লাগিব, এইখিনি গোটেই জাপিব লাগিব, ভাবিয়ে ভয় লাগি যায়। এই ভিডিঅ' কৰা বাদ দে, কাপোৰ জাপিয়া অত আছে, মই অকলে নোৱাৰোঁ নহয়। মই যে গোটেই এয়াৰপৰ্টত যে মই অকলে বেগকেইটা দাঙিছোঁ, এইবিলাক চব ঠিকেই জাপি আনিছোঁ। তাৰ পাই পেলাই এতিয়া বেগৰ পৰা গুলি কৰি পেলাই উলিয়াই দিছে, কাম বঢ়াই দিছে। মই অকল বেগটো দাঙিছোঁ আৰু ডাইৰেক্ট দলিয়াই দিছোঁ। আৰু এনেও দেখাতে আৰু ৰ'দত দিবই লাগিব, ধুবই লাগিব ভালকৈ। আকৌ কি জাপে কাপোৰ উলিয়াব লাগে, এনেকৈ ডাইৰেক্ট দলিয়াই দিছোঁ। সেইটোৱে মায়ে কৈছে তই ভালকৈ নুলিয়ালি। মই বুজিয়ে মানে ভালকৈ কিয় উলিয়াব লাগে, আকৌতো কৰিমেই বাৰু। মই এতিয়া ফটককৈ জাপি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মা কি কৰি আছা? দেখা নাই বেগ ধুই আছোঁ। ভিডিঅ' কৰি আছোঁ, ভালকৈ কোৱা। কালি যে আমি টেষ্ট কৰিছোঁ মা সৰু সজাই, তোমাৰ আজি তাতে পজিটিভ ওলাই কি হ'ব? ওলালে ওলাব আৰু, তেতিয়া যি কৰিব লাগে। তেতিয়া মই কেনেকৈ অকলে থাকিম এই ঘৰখনত? হ'ব, ওলালে দুইজনীৰে ওলাব, চিন্তা কৰিব নালাগে। মোৰ ওলালে তুমি বাচি নিজৰ, তোমাৰো ওলাব চাগে। মানে গ'লে একেলগে মোকো লৈ যাবা, অকলে নোযোৱা? ট্ৰিটমেণ্টতহে যাম আৰু অকলে যাম নহয়। আমি যে আহমেদাবাদৰ পৰা আহোঁতে ইমানেই মেণ্টেলি প্ৰিপেয়াৰ হৈ আছোঁ যে ইন কেছ যদি মানে সৰু সজাই কাৰোবাৰ পজিটিভ আহে, তেতিয়াতো সময় নাথাকিব ন কাপোৰ চাপোৰ তেনেকুৱা কৰিবলৈ। চ' এটা বেগত অকল মাৰ বস্তুৱে আনিছোঁ আৰু ইটোত অকল মোৰ বস্তুৱে। মানে কিবা কাৰণে যে এলাৰ্মটো সেই বাজিও যায় যে পজিটিভ, তেতিয়াও মানে সেইখিনি সময়ত যেতিয়া কাপোৰ লৈ পেনিক নহয়, জাষ্ট মানে এইটো মোৰ বেগ, এইটো মাৰ বেগ, তেনেকৈ গৈ পেলাই নিজৰ মানে ৰুমলৈহে যাম আৰু সৰু সজাই ষ্টেডিয়ামত। আহিছোঁৱে বহুত কেয়াৰফুলি, জানোৱে নোলাই বুলি, বাট চিট এটা ভয় লাগে ন। চ' মানে তেনেকুৱাকৈ চব প্ৰিপেয়াৰ হৈ আহিছোঁ আৰু যে এইটো তোমাৰ বেগ, এইটো মোৰ বেগ, মানে মিক্স কৰাই নাই একো। মই যে গুৱাহাটী আহিছোঁ যদি সেই ফূৰ্তিটো পোৱাই নাই যোনটো ভাবি আহিছিলোঁ, বা ঘৰ যাম বুলি। কাৰণ মেইন যোনটো বস্তু মানে যাৰ কাৰণে আহিছিলোঁ, ব্ৰুন আমাৰ ঘৰৰ এটা বহুত স্পেচিয়েল মেম্বাৰ। কোন হয় মই নকওঁ, আপোনালোকে চাই লওক, তাৰপিছত মই কৈ আছোঁ। ইমান মৰম লগা ন
পোৱালিটো মই যে ইমান মৰম লাগে নহয় যেতিয়া আমি মানে আহমেদাবাদত আছিলোঁ মেইন ৰিজনটোৱে সি মই গুৱাহাটী আহিম বুলি কেনকেনাই থকা যেতিয়া ভিডিঅ' কল কৰোঁ সিও কুকু কৰে মোৰো এনেকুৱা লাগে যেন স্ক্ৰীন ভাঙি তাক লৈ আনিম একদম চকু পানী ওলাই যায় তাৰ লগত ভিডিঅ' কল কৰিলে চ' গুৱাহাটী আহিছোঁ মেইন ৰিজনটোৱে ব্ৰুন' যে ব্ৰুন'টোক ফাইনেলি লগ পাম ইমান দিনৰ মূৰত কিন্তু ইমান বেয়া লাগিছে কালি আমি আহি পাওঁতে তাক সন্মুখত পেহীহঁতক ঘৰতে ৰখা আছে সি গমেই নাপায় মানে আমি যে আহিছোঁ একদম মনে মনে আহিছোঁ একো বেছি চাউণ্ড টাউন কৰা নাই কাৰণ সি নহ'লে হুলস্থুল লগায় আৰু আমি যেতিয়ালৈকে হোম কোৱাৰেণ্টাইন হৈ আছোঁ তাকতো আনিব নোৱাৰোঁ কাৰণ সি নেমানিব আমাৰ ঘৰৰ পৰা পেহীহঁতৰ ঘৰ এনেকৈ অহা যোৱা কৰি থাকিব সেইটো বস্তু ভাল নহ'ব ন সেইকাৰণে তাক তাতে ৰাখিছোঁ আৰু এইকেইদিন তাক গমেই নিদিওঁ আমি যে আছোঁ ইমান কিবা এটা অদ্ভুত লাগিছে বেয়া লাগিছে যে আহিওনো কি লাভ হ'ল তাক যদি লগে পোৱা নাই আৰু লগতে এইটো ভাবিও বহুত এক্সাইটমেণ্ট হৈছে যোনদিনাখন আমাৰ হোম কোৱাৰেণ্টাইন শেষ হ'ব সেইদিনাখন যেতিয়া ফটককৈ দৰ্জাখন খোলা সি দেখিব সিটো চক খাই যাব যে দৰ্জা কোনে খুলিলে আৰু মই নজনা ভাও ধৰি এনেই চোফাখনত বহি থাকিম সি যেতিয়া আহি পেলাই যোনটো ৰিয়েকশ্যন দিব ন মই এতিয়াই ভাবিব পাৰিছোঁ কাৰণ সি এনেকৈ সি ইমানেই এনাৰ্জেটিক আগতে যে মই স্কুললৈ যাওঁ ন সি মোৰ ভৰি চাউণ্ডটো চিনি পায় আৰু স্কুল বাছখন কেতিয়া আহিব বুলি এনেকৈ জুপিয়াই চাই থাকে মানে খিৰিকী দি ৰেলিঙৰ পৰা চ' এতিয়াতো সি মানে পাগল হৈ যাব সি ভাবাই নাই মই আহিছোঁ বুলি মাত চাতো আমি সেইকাৰণে মানে ড্ৰয়িং ৰুমত বেছি কথাই নাপাতোঁ মোৰ মাতটো তালৈ যায় বুলি তেনেকুৱা তাৰপিছত তাৰ ৰিয়েকশ্যনটো ভাবিয়ে মোৰ ইমান ভাল লাগিছে মই সেইটোৰ ওপৰত এটা চিয়'ৰ ব্লগ বনাম মানে ব্ৰুন'জ মষ্ট আৱেইটেড ৰিয়েকশ্যনৰ ওপৰত আৰু এতিয়া মই মাক অলপ কামবিলাকত হেল্প কৰি দিওঁ কাৰণ ইটো সিটো হিবি জিবি বহুত কাম চোন ওলাই থাকে কালি আহি পাইছোঁহে ভাবোঁ যে এইটো কৰি হ'লহে তাৰপিছত কৰি খোজোঁ সেইটো কাম আছেই কাপোৰো আধা জাপিলোঁ আধা আৰু এখন বিচনা আছেই ভাবিছোঁ ইয়াক কালি কৰিম আৰু এদিনতে ইমান লোড ল'ব নোৱাৰি চ' আজিৰ ব্লগটো মই ইয়াতে সামৰিম আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন হয় দেন প্লিজ মোৰ ভিডিঅ'জবোৰ চাব আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়া প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বুলি আহিছোঁ আশা কৰোঁ আপোনালোক সকলো যাতে ভালে থাকে টেক কেয়াৰ বাই বাই